Asamangkang pi hirjera song atum pen ninia pharman hirjer ki hiramei kapaman. Kedamtang thereponi phain kora ke thom arni buthongaji akasi ganga amandira long asamangkang pi hirjera song buthongaji aro tum chepatir pi ponsi ninia pharman hirjer ki hir kachepate paman pon. Bangso hirjer ki hir kachepate amealong sar hansi me phuar pudeng ponsi me chari pon lo lapen amealong asamar lo ke do pregjam adimalong pen hirjera song aro ke do anak chetong du. হিন্দু দিগম্বৰ হাজৰিকা আজি প্ৰথমখন কবিতা পুথি উন্মোচন হৈছে গতিকে আজি এটা বহুত ভাল দিন গতিকে পাঠকে যাতে তেওঁলোকৰ কবিতা পুথিখন আগুৱালি লয় বিচাৰিম আৰু এইখন প্ৰথম আৰু এইখন যাতে শেষ নহয় আৰু তেওঁলোকে যাতে আগুৱাই যাব পাৰে আৰু বহুকেইখন যাতে কবিতা পুথি পাঠকক দিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত কবিৰ চিত্ৰকল্প তথা সমকাল চেতনা সুন্দৰভাৱে প্ৰতিফলিত হৈছে আৰু পাঠকে কবিতা পুথিখন খুব সুন্দৰভাৱে আকুৱাই ল'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। Hirjer ki hiraning ke hangatum hirjer ki hirche pate pon rintilo. Anparta ason aluthui lapen mirsek so poluthui setami ingpu ponsi jai mek mi sen pen pachun pon. দুপাখি হিয়াৰ সোণালী চাহ নামৰ এখন কাব্যগ্ৰন্থ আমি উন্মোচন কৰিছোঁ। এই কাব্য গ্ৰন্থখনি পাঠকে আদৰি ল'লে আমাৰ যি ক্ষুদ্ৰতম প্ৰয়াস সফল হ'ব বুলি ভাবিছোঁ। এই গ্ৰন্থখনি কি আছে আৰু লিখাৰ প্ৰেৰণা কৰিব? মই আচলতে কবিতা পঢ়ি খুব ভাল পাইছিলোঁ। সৰু অৱস্থাৰ পৰাই কবিতা পঢ়িছিলোঁ আৰু এই কবিতা পঢ়াই মোক শেষত গৈ কবিতা দুই এটা লিখাৰ প্ৰেৰণা যোগালে আৰু এনেকৈয়ে মোৰ জীৱনবোধৰ উপলব্ধিক শব্দৰ গাঁথনিৰে কবিতাৰ ৰূপ দিয়াৰ চেষ্টা চলাই আছোঁ। মই এই গ্ৰন্থখনৰ জৰিয়তে মই মোৰ দুই এটা কবিতাত সমাজখনক সংস্কাৰ কৰাৰ দুই এটা কথা মই লিখিছোঁ ইয়াত আৰু আশা ৰাখিছোঁ পাঠক ৰাইজে এইখিনি পঢ়ি সমাজৰ যিবিলাক দুখ আছে সমাজৰ যিবিলাক ভুল ত্ৰুটি আছে সেই ভুল ত্ৰুটিবিলাক সংশোধন কৰিবলৈ এটা পথ পাব বুলি মই আশা ৰাখিছোঁ। মই নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাওঁ যে সমাজৰ প্ৰতি যিবোৰ দুৰ্নীতি বা দুৰাচাৰ চলি আছে এই গ্ৰন্থখনৰ মাজেৰে মই দিব বিচাৰিছোঁ আৰু প্ৰকৃতিৰ প্ৰতি মানুহৰ সহভাৱ থাকিব লাগে, প্ৰকৃতিক সেৱা কৰিব লাগে, এইখিনিকে মই আহ্বান জনাই তেওঁলোকক। Harsing Ronghang report KTV News.